নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি একেবাৰে সহজ কচুৰ ৰেচিপি। আহকচোন বনাওঁ। এয়া মই কচুখিনি প্ৰথমতে ধুই লৈছোঁ আৰু মই হাত খজুৱাব বুলি ভাবি পেলাই গ্ল'ভছ পিন্ধি লৈছোঁ আৰু এনেকৈ কচুৰ ওপৰৰ বাকলিখিনি এৰাই লৈছোঁ আৰু এই কচুখিনি এৰাই লৈ পেলাই সৰু সৰুকৈ কচুখিনি কুটি লৈছোঁ। এতিয়া এটা কেৰাহীত পানী লৈছোঁ, লৈ পেলাই এতিয়া কচুখিনি একেবাৰে সিজি নহালৈকে আমি এতিয়া ইয়াতে উতলাই ল'ম। 10 মিনিটমান সময় লাগিব। এয়া চাওক, কচুখিনি সিজি আহিছে একেবাৰে। এতিয়া আমি কচুখিনি ভালকৈ পানীখিনি চেকি পেলাই এটা বাচনত উঠাই ৰাখিম। পানীখিনি ভালদৰে চেকি ল'লোঁ আমি। এয়া চাওক, কচু একেবাৰে সিজি গৈছে। এতিয়া মই লৈছোঁ 2টা বিলাহী, পিঁয়াজ, আদা, নহৰু, নেমু টেঙা, হালধি আৰু জলকীয়া, আৰু অকণমান সৰিয়হৰ তেল। এতিয়া কেৰাহী গৰম কৰি ইয়াতে সৰিয়হৰ তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে আদা, নহৰু, পিঁয়াজ বটি পেলাই ইয়াতে ভাজিলোঁ। অকণমান ৰঙচুৱা হৈ অহাৰ লগে লগে ইয়াতে বিলাহীখিনি বটি পেলাই আমি ইয়াতে দি দিলোঁ। হালধিখিনিও দি দিলোঁ আৰু বিশেষ বেলেগ একো মছলা দৰকাৰ নাই, এইখিনিয়ে যথেষ্ট। মছলাখিনি হৈ অহাৰ লগে লগে আমি সিজাই লোৱা কচুখিনি দি পেলাই এতিয়া ৰান্ধিম। নিমখখিনিও দি দিলোঁ ইয়াতে সোৱাদ অনুযায়ী। এতিয়া কেৱল ৰান্ধিলেই হ'ল আৰু একেবাৰে শুকান হৈ অহালৈকে ৰান্ধিব লাগিব, পানীখিনি যাতে একেবাৰে আঁতৰি যায়। লাহে লাহে পানীবিলাক আঁতৰি আহিছে, দেখিছে আপুনি? ঠিক এনেকৈয়ে ৰান্ধি গ'লে যেতিয়া পানীখিনি একেবাৰে শুকাই আহিব, আমি ইয়াতে এতিয়া অকণমান নেমু টেঙা দি দিলোঁ, নেমু টেঙাৰ ৰস দি দিলোঁ আৰু দেখিছে এয়া আমাৰ শুকাই আহিছে 10-15 মিনিটমান পিছতে, আৰু আমাৰ এয়া কচুৰ তৰকাৰীখন হৈ গ'ল। আপোনালোকেও ঘৰত বনাওক আৰু পৰিয়ালৰ সৈতে পৰিৱেশন কৰক। ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব। নমস্কাৰ।